কক এইয়া চক এইয়া পথালি গড়লৈ আহিছিলোঁ বজাৰ কৰিবলৈ ইমান মোৰ দুখ লাগি চকু পানী ওলাইছে হা পুলিচৰ লগত ইমান কাজিয়া হৈছে মোৰ ইমান দুখৰ কাহিনী আজিলৈকে একশ্যন হোৱা নাই কিয় হোৱা নাই মই জানিব বিচাৰিছোঁ যোগেন মোহন ছাৰকো মই অনুৰোধ কৰিছিলোঁ একশ্যন নল'লে সৰ্বানন্দ সোণোৱালো অনুৰোধ কৰিছিলোঁ একশ্যন নল'লে মোৰ এই কেছটো বিষয়টো কি হা হিতেশ্বৰ শইকীয়াৰ দিনতে কেছটো হেভি মনি 40 লাখ টকা মোক দি দিয়া নাই আজিলৈকে 35 বছৰ ব্লাইণ্ডে খেলি আছোঁ ব্লাইণ্ডখন শ্ব' কৰি দিয়া নাই কিয় কৰা নাই শিৱসাগৰ জিলা উপায়ুক্ত মহোদয়ক মই ডিচি অনুৰোধ কৰিছোঁ SP ছাৰক অনুৰোধ কৰিছোঁ নিৰঞ্জন গগৈ হেভি মনি 40 লাখটো দি দিয়কচোন অনুগ্ৰহ কৰি আহক চৰাইদেউ জিলা উপায়ুক্ত মহোদয় ডিচি ছাৰকো কৈছোঁ SP ছাৰকো কৈছোঁ আপুনি এদিন আহক মাউত গাঁও ফিল্ডলৈ আহক নিৰঞ্জন গগৈ বিষয়টো সঁচা নে মিছা এনকুৱাৰী তদন্ত ইমিডিয়েট চেকিং তালাচী CBI তদন্ত কৰক কিয় কৰা নাই মই জানিব বিচাৰিছোঁ কিয় কৰা নাই আপোনালোকৰ মাজে মাজে ডাঙৰ মানুহ IPS অফিচাৰ SP ছাৰ DC ছাৰ অনুৰোধ কৰিছোঁ কণী গাখীৰ জাহাজী কল খাব দুখীয়াৰ দুখ বুজিব কিয় বুজা নাই MLAও নুবুজে মুখ্যমন্ত্ৰীও নুবুজে কি কৰিম এতিয়া হা এই কেছটো হেভি মনি 40 লাখ মই অনুৰোধ কৰিছোঁ সুপ্ৰিম কোৰ্টৰ পৰা আহিলে টকাটো মোক দি দিয়া নাই শিৱসাগৰ জিলাত পেইণ্টিং কৰি থৈ দিছে হা শিৱসাগৰত কিয় পেইণ্টিং কৰি থ'ব লাগে মই ইমান উতাল হৈছে শিৱসাগৰ জিলা চৰাইদেউ জিলা নাজিৰা মহকুমা অধুপতি উতাল হৈ গৈছে কিয় আপোনালোকে এনকুৱাৰী নাহে কিয় মাউত গাঁৱলৈ আহক একদম আহি খুব ধুনীয়া ব্লাইণ্ডখন শ্ব' কৰি দিয়ক নহ'লে আপোনালোকৰ হা চব হৈ যাব আচাৰ আছে বিচাৰ নাই ডিৰেকশ্যন আছে একশ্যন নাই কিয় দুখীয়া দুখ বুজিব মাজে মাজে আপোনালোক ডাঙৰ মানুহ IPS অফিচাৰ হৈ কণী গাখীৰ জাহাজীকল খাব দুখীয়া দুখ বুজিব ইমানতে কৈ মই সামৰণি মাৰিছোঁ নমস্কাৰ নিৰঞ্জন গগৈ হেভি মানি 40 লাখ আৰু এটা এটেম্পটো মাৰ্ডাৰটো ডেড বডিটো ন বুলি কৈ পইচাটো খাই দিলে কেলা আজিলৈকে নিৰঞ্জন গগৈ 5 পইচা নাপালোঁ কিয় বিচাৰ আপোনালোক কেলে জীয়াই আছে দুখীয়া দুখ নুবুজে কেলে অলপ বুজক মই অনুৰোধ কৰিছোঁ মোক 40 লাখ হেভি মনি দি দিয়ক এটা 40,000 টকা দি দিলে মই আনন্দ পাওঁ নমস্কাৰ নকওঁ ইমানকৈ কৈ সামৰণি মাৰিছোঁ মই নিৰঞ্জন গগৈ মাউত গাঁৱলৈ আহক এদিন সুবিচাৰ কৰি দিয়ক কৃষ্ণ এইজন হৈছে আমাৰ এতিয়া মানে ছ'চিয়েল মিডিয়াত জনাজাত আমাৰ মিহিমিহি ককা বুলি চবেই চিনি পায় আজি মানে আমাৰ ঘৰৰ ওচৰতে হয় সেইটো কাৰণে আজি ভিডিঅ'টো বনাই দিছোঁ এতিয়া মানে কি হ'ল ধেমালি কৰিবৰ কাৰণে এইখিনি কথা কোৱা হৈছে বাকী আৰু চিৰিয়াছ তেনেকুৱা একো কথা নাই এতিয়া মানে কি হ'ল আজি আহি দুইদিনৰ বজাৰ এখন আছে ইয়াতে আহিছিলে সেইটো কাৰণে লগ পালোঁ ভিডিঅ'টো বনাই দিছোঁ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইজনক মানে এইটো চেনেলত প্ৰায় দেখি থাকিব আগলৈ ভাল কিছুমান ডাইলগ লিখি আছোঁ বুলি কৈছে আৰু জনাব তাকে আজিলৈ ধন্যবাদ আজিও আছে মনত তুমি মোক সুধিছিলা আনি দিব পাৰিবা মোক আকাশৰে তৰা আজিও আছে মনত তুমি মোক সুধিছিলা আনি দিব পাৰিবা মোক আকাশৰে তৰা আনি দিম